এভৰিৱান, আজি আমি আহিলোঁ টেঙাহোলালৈ বুলি টিনাহঁতৰ ঘৰলৈ আহিছোঁ আৰু আমি আজি আহিছোঁ শ্বৰ্ট ফিল্ম এখনৰ। মই যিহেতু কৰিছিলোঁ শ্বৰ্ট ফিল্মখন তাৰে ডাবিঙৰ কামত। মই লক্ষীদা আৰু আমি গোটেইখিনি আড্ডা পিটি আছোঁ কামত। এটাও নাই, আড্ডা পেটাত বেছি ভাল। আৰু এয়া আমি গোটেইগাল বহি আৰু এজন আমাৰ টুকুদা আৰু এয়া আমাৰ প্ৰিন্স দা, আমি গোটেইগাল লেকচাৰ ৰুমত ব্যস্ততা। আৰু ইয়াত দেখিছে নহয়, কেমেৰাটো দেখাৰ লগে লগে দাঁতকেইটা চলাই দিছে। এয়া আৰু আমি গোটেইখিনি বহি আছে, আমাৰ টুকু অকণমানিজনী আৰু আমি যিকণ পাৰিছোঁ। এয়া টুকুৱে আকৌ আমাক আজি কাচকল খুৱাওঁ বুলি কাচকল বনাই আনিছে তাই। এয়া আমাৰ দুইজনীকে টেষ্ট কৰি এয়া লাগি গ'ল মাৰপিট। আৰু আমি এনেকৈ হাঁহি ধেমালি কৰি পিনি শ্বৰ্ট ফিল্মৰ ডাবিং দি আছোঁ। আৰু এয়া আমাৰ অকণমানি টুকুজনীয়ে কেনেকৈ বনালে সেয়াকে কৈ আছে মোক। আৰু এয়া অকণমানিজনী দেখিছে নহয়, কাচকলখিনি লৈ ঘূৰি পৰিছে আৰু লগতে নিজেও খাইছে, আমাকো দিছে, নিজেও খাইছে। আৰু এয়া আন্ধাৰ কৰি পাইছিলোঁ মই তাইক ঘপককৈ। এইবোৰ এয়া নক্সা কৰি আছে, এইবোৰ আন্ধাৰ হৈ আছে যিহেতু। আৰু এয়া আমাৰ দেখিছে নহয়, আমাৰ এজনে আকৌ বাঁহী বজাই খুব ভাল পায়। সেইকাৰণে মই ক'লোঁ তাক এবাৰ বাঁহীটোকে বজাচোন। এয়া বাঁহী যাবলৈ আকৌ তাৰ মন নাই। আৰু মই আছোঁ যেতিয়া সি মন নাথাকিলেও সিটো বজাবই লাগিব, যিহেতু ময়ো বাঁহী মাত শুনি খুবেই ভাল পাওঁ। সেইকাৰণে তাকো অকণমান বজাচোন বুলি কৈ জোৰ জবৰদস্তি কৰি তাইক বজাবলৈ দিলোঁ। সি মোৰ কথা ৰাখিয়ে বাঁহীটো বজালে। আৰু আপোনালোকেও কমেণ্ট কৰি জনাব কেনেকুৱা লাগে। ইহঁতে দুটাই আকৌ মোক সহাম বুলি কৈ পিনি মুখৰ আগত বহি লৈছে আৰু মোৰো ইয়াত ডাবিং চলি আছে। আৰু এজন আমাৰ শুইয়ে থাকিল। এনেকেই আমাৰ ডাবিং চলি আছে। আৰু যিখন আহিবলগীয়া শ্বৰ্ট ফিল্ম সেইখন যেন আপোনালোকে সকলোৱে আঁকোৱালি লয়, সেয়াকে কামনা কৰিলোঁ। আৰু যদি এই ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ।